প্ৰেৰণামূলক বাণী। মানি ল'লে তুমি ভাল, মানি নল'লে তুমি বেয়া। মুখ বন্ধ কৰি সহ্য কৰিলে তুমি ভদ্ৰ, আৰু মুখ ওপৰত তুমি কথা ক'লে অসভ্য। সকলোকে সকলো সময়ত গুৰুত্ব দিয়া, মূৰ্খৰ নিচিনা চিন্তা ভাৱনা। কেতিয়াবা কেতিয়াবা যাৰ যিমান প্ৰাপ্য তাক সিমানখিনি গুৰুত্ব দিয়া উচিত। মই স্বাৰ্থপৰ নহয়, মাথো সেইসকলৰ পৰা আঁতৰি থাকোঁ যাৰ পৰা কোনো গুৰুত্ব নাই। কেতিয়াও নিৰাশ নহবা। জীৱন যুদ্ধত সকলোৱে তোমাক সান্তনা দিব, কিন্তু যুঁজিব লাগিব তুমি অকলেই। দান কৰিলে কেতিয়াও ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমা নকমে, আৰু নম্ৰতা কেতিয়াও মৰ্যাদা নকমে। সহজ সৰল মানুহক কেতিয়াও ধোকা নিদিবা, কাৰণ এনেকুৱা মানুহক ধোকা দিলে ভগৱানে তাৰ শাস্তি অলপ বেলেগ ধৰণে লয়। মাজে মাজে বেয়া সময়বোৰে জীৱনত ভাল সময়ৰ ৰাস্তা দেখুৱাই দিয়ে। যদি কান্দা আছে অলপ কান্দি ল'ৰাজনক দেখুৱাই। বৰষুণ শেষ হ'লে আকাশ ধুনীয়া হয়। দুবেলা নোখোৱাকৈ থাকিলেও হয়তো মানুহৰ ইমান কষ্ট নহয় যিমান কষ্ট হয় প্ৰিয় মানুহৰ পৰা সামান্য অলপ অৱহেলা পালে। যিজন ব্যক্তিয়ে পৰিশ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰে সি জানে কষ্ট কি, কিন্তু সিজন ব্যক্তিয়ে পৰিশ্ৰম নকৰি সকলো উপায় পায় সি নাজানে জীৱনৰ বাস্তৱতা কি। যিসকলে বহুত আশা লৈ আনৰ ওপৰত ভৰসা ৰাখে সিহঁতে সকলোতকৈ বেছি ঠগে। তাৰ কাৰণে কান্দি কি লাভ, যিয়ে আপোনাৰ হাঁহিটো মাৰি পেলাইছে। আঘাত দি চৰি ক'লে কি লাভ হ'ব, যি আঘাতে এবাৰ হৃদয় ভাগি দি যায়, পিছত হাজাৰবাৰ চৰি ক'লেও সেই আঘাত দাগ মুচিব নোৱাৰি। আমাৰ জীৱনটো মাথো কেইদিনমানৰ, তাৰ মাজত ইমান খং অভিমান কিহৰ? কোনোবাই ভুল ক'লে ক্ষমা কৰি দিয়ক, আপুনি ভুল ক'লে ক্ষমা বিচাৰি লওক। অহংকাৰ মিহলি যাৰ মাটিত ছাই হৈ যায়, যাৰ শৰীৰত আজি যি ৰজাই কাইলৈ সি যেনে ভিক্ষাৰী। গোটেই খেলখনেই ঘড়ী এটাৰ সময়ৰ পিছত তুমি বুজি পালা তোমাৰ আৰু একো দৰকাৰ নাই।